নমস্কাৰ। মই আজি অসমৰ সকলো থলুৱা জনগোষ্ঠীৰ ৰাইজলৈ কেইটামান বাৰ্তা দিব বিচাৰিছোঁ, কেইটামান কথা ক'ব বিচাৰিছোঁ আপোনালোকক। আৰু মই কোৱা কথাখিনি আপোনালোকে বিবেচনা কৰি চাব, মই কোৱা কথাবোৰ সঁচা নে মিছা নে কিবা ভুল হৈছে নেকি আপোনালোকে বিবেচনা কৰি চাব অসমৰ সকলো ৰাইজে। পোনপ্ৰথমে মই অসমৰ ব্যৱসায়িক বাণিজ্য কামখিনিক যি বহিৰাগত বণিক গোষ্ঠীয়ে শোষণ লুণ্ঠন কৰি ধন টকা পইচা ঘটি যেনেকৈ বাহিৰত সিহঁতি ৰাজপ্ৰাসাদ গঢ়িছে, মহল বনাইছে, তো অসমৰ টকা পইচাবোৰ আদায় কৰি লৈ গৈ সিহঁতি বাহিৰত দিল্লী বিহাৰত গৈ ইউ পিত গৈ আপোনাৰ টকাবোৰ সিহঁতি তাত মানে সঁচা অৰ্থত ধেমেলীয়া অৰ্থত ক'ব গ'লে ধেমালি কৰিছে, মানে এনজয় কৰিছেগৈ। তাৰ বিষয়ত মই ক'লোঁ, অসমৰ কোনজন ব্যৱসায়ী অসমীয়া খিলঞ্জীয়া লোকক কোনখন ৰাজ্যত, অসমৰ বাহিৰৰ কোনখন ৰাজ্যত ব্যৱসায় কৰিবলৈ দিছে, সেইটো আপোনালোকে মোক প্ৰশ্নৰ উত্তৰ দিব। আৰু এটা, আপোনালোক সকলোৱে জ্ঞাত, অসমৰ কোনজন অসমীয়া খিলঞ্জীয়া মানুহক বাহিৰত মন্ত্ৰী MLA বা যিকোনো মেম্বাৰ হওক, প্ৰেছিডেণ্ট হওক, কিবা ভাল পদত বিহাৰ, UP, উৰিষ্যা, ঝাৰখণ্ড, দিল্লী বা যিকোনো ঠাইত অসমীয়া খিলঞ্জীয়া লোকক তেনেকুৱা ৰাজনৈতিক ক্ষেত্ৰত পদবীত ৰাখিছে, সেইটো আপোনালোকে মোক প্ৰশ্নৰ উত্তৰ দিব বুলি মই আশা ৰাখিলোঁ। তৃতীয়তে, তো এই ব্যৱসায় বাণিজ্য ক্ষেত্ৰটোত বেছি গুৰুত্ব দিব লাগিব অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলে। বিশেষকৈ আমাৰ অসমীয়া জাতিয়ে এতিয়া ঘৰত শুই বহি থকাৰ সময় নাই, সকলো ওলাই আহি ব্যৱসায়িক বাণিজ্য দোকান পোহাৰ খুলি এটা সৰু ৰিক্সাৱালাৰ পৰা যিকোনো ডাঙৰ ব্যৱসায়লৈকে অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলে আগবাঢ়ি আহিব লাগে। মই তাকো আপোনালোকক অনুৰোধ জনালোঁ। লগতে অসমৰ সকলো জনগোষ্ঠীৰ লোকসকলে যদি আপোনালোকে BA MA বা কিবা ডক্টৰেট ডিগ্ৰী ইঞ্জিনিয়াৰিং কৰিছে বা UPSC বা APSC সেইবিলাক পঢ়ক। সেইবোৰ পঢ়িলে আপোনালোকে অসমৰ সমস্যাটোত বহুত লাঘৱ হ'ব, সমস্যাত লাভ হ'ব। মই বিশেষকৈ অসমৰ যিবোৰ মানে অতি তীক্ষ্ণ চোকা ল'ৰা ছোৱালী আছে সেইবিলাকক ক'লোঁ, আপোনালোকে UPSC APSCত এডমিশ্যন কৰি ভালদৰে পঢ়ক। তেতিয়া অসমৰ যিকোনো চাকৰি ডাঙৰ ডাঙৰ পদবিলাকত এতিয়া দেখিছোঁ বাহিৰৰ বিহাৰী, মাৰোৱাৰী, পাঞ্জাবী, বেংগলী সিহঁতি দখল কৰি আছে। যিকোনো ডাঙৰ ডাঙৰ পদবীবিলাকত প্ৰায় দেখিবলৈ পোৱা যায় অসমৰ কোৰ্ট কাছাৰীবিলাকত বাহিৰৰ বিহাৰী, পাঞ্জাবী, বেংগলী, আপোনাৰ মাৰোৱাৰী, সিহঁতৰ অভদ্ৰামী, সিহঁতৰ গুণ্ডাগিৰি, দাদাগিৰি, অসমীয়াৰ ওপৰত অসন্মান, অসমীয়া ভাষাৰ ওপৰত যি অত্যাচাৰ যি সিহঁতি কৰে, তো সেইবিলাক তেতিয়া ৰোধ হ'ব। মই তাকে অনুৰোধ কৰিলোঁ অসমৰ সকলো ল'ৰা ছোৱালীবিলাকে ইঞ্জিনিয়াৰিং পঢ়ক, আপোনাৰ IIT পঢ়ক, ITI কৰক, নন টেকন'লজি আৰু টেকন'লজিৰ ক্ষেত্ৰত অসমত বহুত কিছুমান ডাঙৰ ডাঙৰ উদ্যোগ যেনেকৈ IOC, ONGC বা অইল ইণ্ডিয়া হওক, যিকোনো ডাঙৰ ডাঙৰ কোম্পানীবিলাকত আপোনালোকে তেতিয়া চাকৰি কৰাৰ কাৰণে সুবিধা পাব বা আপোনালোকৰ মানে সুযোগ পাব। মই কোৱা কথাবিলাক আপোনালোকৰ
যদি কিবা মই কোৱা কথাবিলাক যদি কিবা ভুল হৈছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব, মই তাক লৈ আৰু এটা ভিডিঅ' বনাম। চ' অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মোৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ অনুৰোধ থাকিল, অসমত বহিৰাগত বণিক গোষ্ঠীৰ যিকোনো মন্ত্ৰী MLA ইহঁতক আপুনি সুযোগ নিদিব, অসমীয়া খিলঞ্জীয়া এটাক সুযোগ দিয়ক। অসমীয়া জাতিৰ হৈ মাত মাতিব পৰা অসমীয়া যুৱকক মন্ত্ৰী MLA বা যিকোনো গাঁৱলীয়া পঞ্চায়ত হওক বা মেম্বাৰে হওক অসমীয়া হ'ব লাগে, মানে অৰ্থাৎ খিলঞ্জীয়া হ'ব লাগে। তো আপোনাক সেইটো অনুৰোধ কৰিলোঁ, যাতে বিহাৰী, মাৰোৱাৰী, পাঞ্জাবী বা যিকোনো মুছলিম মানুহৰ ওপৰত আপুনি গুৰুত্ব নিদিব। চ' সেইটোৰ ওপৰতো মই কথাটো ক'লোঁ। অসমৰ সকলো অসমীয়া খিলঞ্জীয়া ৰাইজে মোৰ কথাবোৰ বিবেচনা কৰিব। মই কোৱা কথাবিলাক শুদ্ধ নে অশুদ্ধ মোক কমেণ্ট বক্সত জনাবলৈ আপোনালোকে নাপাহৰিব। চ' আৰু বহুত কথা ক'বলগীয়া আছে। আৰু আছু অসমৰ ক্ষেত্ৰত এটা জাতীয় সংগ্ৰামী সংগঠন, সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ ক্ষেত্ৰতো বহুত ক'বলগীয়া কথা আছে। এতিয়াৰ আছু আৰু আগৰ আছু বহুত পাৰ্থক্য আছে। চ' মই আছুক মোৰ তৰফৰ পৰা এটা আহ্বান জনাইছোঁ, আপোনালোকে অসমত এটাই জাতীয়তাবাদী সংগঠন কৰিবলৈ চেষ্টা কৰক। অসমীয়া সংগঠনক দেখি বহিৰাগত বণিক গোষ্ঠীৰ পাঞ্জাবী, মাৰোৱাৰী, আজি বিহাৰী, আজি আপোনাৰ মুছলিম কিবাকিবি বাঙালীয়ে সংগঠন খুলিবলৈ যত্ন কৰিছে, সংগঠন খুলিছে, সেইবিলাকত আপোনালোকে মাত মাতক। বিশেষকৈ মোৰ অনুৰোধ থাকিল, অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ শ্ৰীযুত শংকৰজ্যোতি বৰুৱা ডাঙৰীয়ালৈ মোৰ অনুৰোধ থাকিল, আপুনি এইটো বিষয়ত যাতে সুপৰামৰ্শৰে কথাটো বিবেচনা কৰি অসমত আৰু বহিৰাগতৰ সংগঠন যাতে আপুনি বন্ধ কৰিব, আপুনি নিষিদ্ধ কৰক, মোৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। আপুনি যিকোনো বিহাৰী, ভোজপুৰী সংগঠন, পাঞ্জাবী সংগঠন, মাৰোৱাৰী সংগঠন, বেংগলী সংগঠন বা মুছলিম পৰিষদ কিবাকিবি অগৰম বগৰম আপোনাৰ পাবত গজা সংগঠনবিলাক আপোনালোকে নিষিদ্ধ কৰক। মোৰ তৰফৰ পৰা এটা ডাঙৰ আহ্বান থাকিল মোৰ শ্ৰদ্ধাৰ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়ালৈ। চ' অসমত আজি পৰিস্থিতি চালে নিশ্চয় সকলো অসমীয়াৰে তেজ তিৰবিৰাই পুৰে, তেজ গৰম হৈ যায়। চ' বহিৰাগতৰ দপদপনি দিনক দিনে বাঢ়ি গৈ আছে। তো বহিৰাগতক মানে ৰোধ কৰিবৰ কাৰণে বহিৰাগতক আমি কেনেকৈ মানে তলত ৰাখোঁ, সেইটো অসমীয়া খিলঞ্জীয়া ৰাইজে কৰ্মৰ দৃষ্টিৰে, যিকোনো চাকৰি দৃষ্টিৰে কৰিব লাগিব, চাব লাগিব। চ' আৰু কিছুমান ক'বলগীয়া কথা আছে। সেইদিনাখন ডিব্ৰুগড়ত মাৰোৱাৰী যুৱ মঞ্চ নে কিবা এটা সংগঠনে বিহুৰ নামত যি অসমীয়া কলা কৃষ্টি, অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ নামত যি হনুমান জয়ন্তী বুলি এটা ৰেলী উলিয়াইছিল, তো তাক লৈও মই ক'লোঁ, মাৰোৱাৰী যুৱ মঞ্চ অসমত নকৰিব। মাৰোৱাৰী যুৱ মঞ্চ আমাৰ অসমত, আমাৰ ডিব্ৰুগড় তিনিচুকীয়াত নহ'ব। মাৰোৱাৰী সংগঠন খোলক ৰাজস্থানত, UPত, মহাৰাষ্ট্ৰত গৈ, দিল্লীত গৈ খোলক। আমাৰ তাত ক'বলগীয়া একো নাই। অসমত কোনো বহিৰাগত বণিক গোষ্ঠীৰ পাঞ্জাবী, বিহাৰী, মাৰোৱাৰী সংগঠন অসমত হ'বলৈ দিয়া নহ'ব। লগতে মই বেংগলী ফেডাৰেশ্যন নামৰ সেই নিষিদ্ধ আপোনাৰ পাবত গজা সংগঠনটোকো কৈ দিছোঁ, আজিয়ে সকীয়াই দিছোঁ, নেক্সট টাইম আপোনালোকে অসমীয়া আৱেগৰ, অসমীয়া জাতিৰ, অসমীয়া ভাষাৰ ওপৰত আপোনালোকে মাত নামাতিব।
তাক লৈও কথাটো ক'লোঁ। চ' অসমত এটাই সংগঠন, সদৌ অসম ছাত্ৰ সন্থা নাইবা এটাই ৰাজনৈতিক সংগঠন, ৰাজনৈতিক দল, মানে জাতীয় সংগ্ৰামী সংগঠন বুলি ক'লে সদৌ অসম ছাত্ৰ সন্থা এটাই হ'ব লাগে। আৰু অসমত ৰাজনৈতিক ক্ষেত্ৰত যি ৰাজনৈতিক দল এতিয়া অসমত মানে গোজেই গোজালি হৈ ঘূৰি ফুৰিছে, এই ধৰক বিজেপি, এই ধৰক কংগ্ৰেছ, এই ধৰক আম আদমি পাৰ্টি আপ, এই ধৰক আপোনাৰ মুছলিমৰ কিবা এটা সংগঠন আছে আপোনাৰ বদৰুদ্দিন আজমলৰ AIUDF নেকি সেইবোৰ, আৰু AJP, অগপ। চ' অসমত মই এটাই ছাপোৰ্ট কৰোঁ, অসমত অগপ চৰকাৰ হ'ব লাগে, মানে অসম গণ পৰিষদৰ চৰকাৰ হ'ব লাগে। প্ৰফুল্ল মহন্ত ডাঙৰীয়াই 1990 চনত যি ঘটনা ঘটালে, গুপ্ত হত্যা কিবাকিবি এইবোৰ কথা ওলায়, তো সেইখিনি পাছৰ কথা। চ' অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতি আছিল অতুল বৰা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ সকলো ৰাইজে বিবেচনা কৰিব লাগে, কথাটো চালি জাৰি চাব লাগে। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অতুল বৰা ডাঙৰীয়াক ছাপোৰ্ট কৰিব লাগে, সহায় কৰিব লাগে। তেওঁ এজন বৰ শিক্ষিত মানুহ, ভাল এজন ৰাজনৈতিক আৰু জাতীয় সংগঠনত থাকোঁতেও বহুত ধুনীয়া কাম কৰিছিল, বহুত ভাল কাম কৰিছিল। তেওঁক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অসমৰ সকলো জনগোষ্ঠীয় খিলঞ্জীয়া অসমীয়া ৰাইজে ছাপোৰ্ট কৰিব লাগে। ত' সেইকেইটাও ক'লোঁ। আৰু এই বিজেপি বুলি ক'লে এটা, মই একচুৱেলি নিৰপেক্ষ, কোনো পক্ষত নাই, মই কোনো ৰাজনৈতিক ক্ষেত্ৰত নাই, সংগঠনত নাই, মই এটা সামাজিক ক্ষেত্ৰত চলা ল'ৰা। ত' যি বেয়া দেখোঁ তাকে কওঁ, কোনো আজি বোলে বিজেপিত মই ছাপোৰ্ট নকৰোঁ, যদি বিজেপিয়ে বেয়া কাম কৰে বিজেপিক বেয়াকৈ ক'ম, যদি কংগ্ৰেছে বেয়া কাম কৰে কংগ্ৰেছক ক'ম, বা যিকোনো ৰাজনৈতিক বা যিকোনো অসমৰ জাতীয় সংগঠনে যদি বেয়া কাম কৰে সিহঁতক বেয়াকৈ ক'ম, যদি ভাল কাম কৰে ভাল বুলি ক'ম। চ' সেয়াই। অসমত এতিয়া সাম্প্ৰদায়িক কিছুমান কথা কৈ আছে বুলি বিজেপিক বহুতে মানে লঘু লাঞ্ছনা লাজ দি থাকে। ত' সেইবোৰ হ'ব নালাগে। অসমত এটাই সংগঠন, অসমৰ জাতীয় সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থা হ'ব লাগে। আৰু অসমত ৰাজনৈতিক ক্ষেত্ৰখনত যদি চাওঁ, অসম গণ পৰিষদ দলটো পুনৰুজ্জীৱিত কৰিব লাগে। এতিয়াও সময় আছে, আপোনালোকৰ বহুত সময় আছে। অতুল বৰা ডাঙৰীয়া, মোৰ লগতে কেইজনমান মন্ত্ৰী MLA আছে, মই নামবোৰ পাহৰিছোঁ এতিয়া। চ' সিহঁতক ছাপোৰ্ট কৰিব লাগে। যেনেকৈ বাহিৰত মহাৰাষ্ট্ৰত শিৱসেনাই যি প্ৰবল পৰাক্ৰমেৰে আজি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিব পাৰিছে, ঠিক তেনেকৈ অসমত অগপ চৰকাৰে, অসম গণ পৰিষদ চৰকাৰে দল গঠন ধুনীয়াকৈ চৰকাৰখন আকৌ পুনৰুজ্জীৱিত কৰিব লাগে। মই তাক অনুৰোধ কৰিলোঁ সকলো অসমৰ ৰাইজক। চ' কংগ্ৰেছ বুলি ক'লেতো এটা পাকিস্তানী দল বুলি ক'লেও বেয়া নহয়, পাকিস্তান মুছলিমৰ এটা ডাঙৰ ছাপোৰ্টাৰ দল বুলি ক'লেও বেয়া নহয়। তো কংগ্ৰেছৰ কথাই নকওঁ মই। চ' এইখিনিয়ে, মোৰ কথাখিনি শুনি অসমৰ প্ৰতিটো অসমীয়া মানুহৰ চাগে এটা কথাই আহিব, মই জানো আপোনালোকে মোক ভালকৈ ক'ব। চ' মোৰ সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। জয় আই অসম।